আমাৰ নিশ্চয় তেৰাংপি সদস্যসকলে আপোনালোকক নিউজবিলাকক আমি মতা উদ্দেশ্যটো হ'ল আজি নিশ্চয় তেৰাংপি এগেইনষ্টত APSLC বিলাকে অপপ্ৰচাৰ কৰি আছে যে নিশ্চয় তেৰাংপি আজি 3 মাহ ধৰি VDC চেয়াৰমেন পদত লৈ পেলাই লোৱাৰ পাছত তেখেতে ৰাইজক একো কাম ক্ষেত্ৰত উন্নয়ন ক্ষেত্ৰত কৰা নাই বুলি তেওঁলোকে অপপ্ৰচাৰ কৰি আছে গতিকে এই কথাখিনি আমি মানিব নোৱাৰো কাৰণ নিশ্চয় তেৰাংপিয়ে ৰাইজৰ কাম কৰিম বুলি তেখেতে ইলেকশ্যন নুঠাগতে গাঁৱে ভূঞে তেওঁ মানে ৰাস্তাত পদূলিত আৰু তেওঁ খোৱাৰ পানীৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে ৰিংৱেল আৰু কৰোনাৰ সময়ত তেখেতে নিজৰ টকা দি তেখেতে কৰোনা সময়তে চেনিটাইজাৰ আৰু চাবোন তেওঁলোকৰ গাঁৱত প্ৰত্যেক জাগাতে তেখেতক মানে ধনচুৰি এৰিয়াত বিলাইছে আৰু তেখেতে ৰাইজৰ কাম কৰিম বুলি তেওঁ নিজৰ চাকৰি সায়েন্স টিচাৰ আছিলে তেখেতে ত্যাগ কৰি আমাৰ এই দলত ধনচুৰি ৰাইজক তেওঁ উন্নতি কৰাম বা পিছপৰা ঠাইত তেখেতৰ ৰাইজক মানে কাম কৰিম বুলি তেখেতে নিজৰ চাকৰি ত্যাগ কৰি তেখেত ৰাইজৰ কাম কৰি আছে গতিকে আজি তেওঁলোকে অপপ্ৰচাৰ কৰি আছে যে আজি নিশ্চয় তেৰাংপিয়ে আজি 3 মাহ ধৰি VDC চেয়াৰমেন লোৱাৰ পাছত তেওঁ একো কাম কৰা নাই বুলি কৈছে গতিকে এইটো আমি মানিব নোৱাৰো আজি জুন 15 তাৰিখে তেওঁক এপইণ্টমেণ্ট দিছে অট'নমাছ ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল CM ছাৰে তেওঁ এপইণ্টমেণ্ট দিছে VDC চেয়াৰমেন তেতিয়া 15 দিন মাত্ৰ হৈছে 15 দিন সময়ত তেখেতে কি কাম কৰিব বৰ্তমান গতিকে তেওঁ নিশ্চয় কৰিব তাৰ আগতে ইলেকশ্যন নোহোৱাৰ আগতে VDC চেয়াৰমেন নোহোৱাৰ আগতে তেখেতে ৰাইজক মানে কাম কৰি দিছে ক'ৰবাত ৰাস্তা যাব নোৱাৰা জাগাত ৰাস্তা কৰি দিছে আৰু খোৱাৰ পানী তেওঁ ৰিং নিজৰ ঘৰৰ টকা দি তেওঁ ৰাইজক মানে ৰিং খান্দি দিছে এতিয়া আপোনালোকে চাবলৈ যালে আমালোকে দেখাব পাৰিব যে তাতে ক'ত ৰিং খুন্দিছে ক'ত ৰাস্তা বনাইছে চেনিটাইজাৰ সময়তে কৰোনা সময়তে চেনিটাইজাৰ বিলাইছে চাবোন বিলাইছে আৰু তেওঁক আমাৰ কাৰ্বি নিয়মত ক'ৰবা পূজাৰ তেওঁলোকে ডনেশ্যন দিছে কাৰোবা বেমাৰ আজাৰ হৈছে তেওঁলোকক আমি নিশ্চয় তেৰাংপিয়ে সহায় কৰিছে আৰু কোনোবা এডমিশ্যন বিশেষকৈ আমি আপোনালোকক মাতিবলগীয়াটো হৈছে যে আজি প্ৰায় 2-3 মান বজাত আমি এটা নিউজ পাইছিলোঁ যে বিশেষকৈ ধনচুৰি 19 নং ধনচুৰি সমষ্টি APSLC দলৰ আমাৰ মোহন সিং তকবি আৰু তেওঁলোকৰ লগৰীয়াসকলৰ মানে এটা প্ৰেছ ষ্টেটমেণ্ট আমি পাইছিলোঁ সেই প্ৰেছ ষ্টেটমেণ্টত বেলেগ ইছ্যুৰ ওপৰত তেওঁলোকে বহিছিলে কিন্তু সেই ইছ্যুৰ মাজতে বিশেষকৈ 19 ধনচুৰি সমষ্টিৰ নৱনিযুক্তি অধ্যক্ষ নিশ্চয় তেৰাংপিৰ এগেইনষ্টত তেওঁলোকে উল্লেখ কৰা আছে সেই উল্লেখ কৰাৰ এগেইনষ্টতে আমি প্ৰেছ ষ্টেটমেণ্টটো আপোনালোকক মতা হৈছে আৰু সেই ষ্টেটমেণ্টটো আছিলে যে তেওঁলোকে উল্লেখ কৰিছে যে নিশ্চয় তেৰাংপি বাইদেৱে মানে ধনচুৰি ৰাইজৰ কাৰণে একো কৰিব পৰা নাই তেওঁলোকে ষ্টাৰ্টিং পৰা আজিলৈকে মানে প্ৰথমতে ইণ্ডিপেণ্ডেণ্ট আছিলে আৰু বিজেপি জইন কৰাৰ পাছতো একো কৰিব পৰা নাই বুলি তেওঁলোকে তাত উল্লেখ কৰিছিলে তাত আমি কৈছিলোঁ যে যদিহে হয় কিন্তু হয় তেওঁ প্ৰথমে ইণ্ডিপেণ্ডেণ্ট মানে দুবাৰ ইলেকশ্যন খেলিছিলে আমাৰ নিশ্চয় তেৰাংপি বাইদেৱে কিন্তু নিশ্চয় তেৰাংপি বাইদেৱে দুবাৰ ইলেকশ্যন খেলিও মানে ইণ্ডিপেণ্ডেণ্ট থ্ৰু দি তাই ইলেকশ্যন খেলিছিলে কিন্তু ইলেকশ্যন খেলাৰ আগতে তেওঁলোকে একো কৰিব পৰা নাই বুলিছে কিন্তু ইলেকশ্যনটো জিকা নাই এইটো পিছৰ কথা কিন্তু জিকাৰ আগতেও বাইদেৱে আমাৰ ধনচুৰি সমষ্টি তাত ইয়াত প্ৰায় 125খন গাঁও আছে ইয়াত অকল কাৰ্বি ডিমাচাৰ পৰা আৰম্ভ কৰি 12 জাতি মানে গাঁৱত আছে কিন্তু সেই 12 জাতিৰ গাঁৱত
যদি আপোনালোকে যদি চাবলৈ যায় PHLC তো 2021-তহে হেৰি ইলেকশ্যনত নামিছে হয়তো তেওঁলোকে জ্ঞাত নহ'ব পাৰে সেইকাৰণে তেওঁলোকে কৈছে ডেভেলপমেণ্ট একো কৰা নাই কৰিব পৰা নাই বুলি কৈছে কিন্তু তেওঁলোকে সঁচাকৈ যদি ধনচিৰি সমষ্টিৰ চুকে কোনি যদি তেওঁলোকে ফুৰে তেনেহ'লে নিশ্চয় বাইদেউৰ মানে ডেভেলপমেণ্টত কাম কৰাটো তেওঁলোকে নিশ্চয় দেখিব সেইকাৰণে আমি কৈছোঁ যে নিশ্চয় তেৰাংপি যে একো কৰিব পৰা নাই বুলি তেওঁলোকে কোৱাটো মানে ৰাইজক মানে মিছা বিপথে পৰিচালিত কৰিছে এইটোৱে আমি ক'ব বিচাৰিছোঁ আৰু দ্বিতীয়তে তেওঁলোকে কৈছে যে ইলেকশ্যন যিটো 2021 যেতিয়া PHLC 2021-তহে ইলেকশ্যনত উপনীত হৈছিলে সেই ইলেকশ্যন উপনীত হোৱাৰ 2021 সেইকাৰণে তাত মোহন সিং তকবি কেণ্ডিডেট আছিলে কিন্তু তাত ইলেকশ্যন কেণ্ডিডেট কাউণ্টিং হোৱাৰ লগে লগে তাত হেৰি কৈছে যে তেওঁলোকৰ ষ্টেটমেণ্টত ৰিকাউণ্টিঙৰ কথা উল্লেখ কৰিছে কিন্তু তাতো আমি ৰাইজক তেওঁলোকে মিছা মানে বিপথে পৰিচালিত কাৰণ 2021 যেতিয়া ইলেকশ্যন হৈছিলে লাষ্ট ইলেকশ্যন MEC ইলেকশ্যন তাত ৰিকাউণ্টিঙৰ কোনো প্ৰশ্নই উঠা নাছিলে তাতে যদি তেওঁলোকে যদি RTI যদি মাৰিব বিচাৰে তাত RTI মাৰক তাত আকৌ PHLC তৰফৰ পৰা হ'লেও তেওঁলোকে ৰিকাউণ্টিঙৰ ডিমাণ্ড কৰা নাই বা আমি তেতিয়াতো নিশ্চয় তেৰাংপি বাইদেউ ইণ্ডিপেণ্ডেণ্ট আছিলে নিশ্চয় তেৰাংপি বাইদেউৰ তৰফৰ পৰা আমি ৰিকাউণ্টিঙৰ কোনো মানে ডিমাণ্ড কৰাই নাই কিন্তু আজি যিটো ষ্টেটমেণ্টত যিটো উল্লেখ কৰিছে ৰিকাউণ্টিঙৰ ক্ষেত্ৰত সেই ৰিকাউণ্টিং কৰাটো তেওঁলোকে মানে যাতে আগন্তুক যাতে পলিটিকেল মাইলেজটো পাব নেকি বুলিহে আজি ষ্টেটমেণ্ট তেওঁলোকে কৰিছে সেইকাৰণে সেইটো টোটেলি মানে ভুৱা হয় ৰিকাউণ্টিঙৰ কাৰণ তাত মই কৈছিলোঁ যে ইলেকশ্যন কাউণ্টিং হোৱাৰ লগে লগে উল্টা তিলোত্তমা বাইদেউ আমাৰ বৰ্তমান BJP MEC কৈছে যে মোহন সিং তকবি কৈছে যে দাদা আপুনি নুঠিলে মই হাৰিলেও হয় নিশ্চয় তেৰাংপি বাইদেউ জিকিলে হয় তো সেই হিচাপত যদি ক'বলৈ গ'লে আমি সেই ৰিকাউণ্টিঙৰ ডিমাণ্ডটো কৰিব লাগিছিলে কিন্তু তেতিয়া এইটো PHLC তৰফৰ পৰাও মানে ৰিকাউণ্টিঙৰ কোনো ডিমাণ্ড কৰা নাই আমিও কোনো ডিমাণ্ড কৰা নাই সেইকাৰণে পলিটিকেল বেনিফিট ল'বৰ কাৰণে আজি যিহেতু ৰিকাউণ্টিং মানে ইছ্যুটো সিহঁতে উঠাইছে তো থাৰ্ড হৈছে আমি ক'ব বিচাৰিছোঁ যে একো কৰিব পৰা নাই বুলি কৈছে আৰু VDC চেয়াৰমেন আজি 2 মাহ 3 মাহ বুলি কৈছে তেওঁলোকৰ ষ্টেটমেণ্টত 2 মাহ 3 মাহ হৈ গ'ল কিন্তু একো কৰিব পৰা নাই বুলি কৈছে হয় 2 মাহ 3 মাহ একো কৰিব নোৱাৰিব পাৰে কিন্তু আজি বাইদেউৰ কিমান দিন হৈছে আজি লাষ্ট 15 জুনহে মানে অৰ্ডাৰটো ইছ্যু হৈছে মানে এপইণ্টমেণ্টৰ অৰ্ডাৰটো ইছ্যু হৈছে তো আজি 15 দিন মোৰ দেন বেছি 17 ডেজ হ'ব পাৰে কিন্তু সেই 17 ডেজৰ এক্সাম্পল লৈ তেওঁলোকে 2 মাহ 3 মাহ বুলি কোৱাটো এইটো আকৌ ৰাইজত বিপথে পৰিচালিত কৰা হয় আমি ডাইৰেক্ট দেখি গৈছে মিছা অভিযোগ সেইকাৰণে এইবিলাক অভিযোগটো তেওঁলোকে একদম পূৰা মানে হেৰি কৰিব ভৱিষ্যতো তেনেকুৱা মানে বাইদেউৰ ওপৰত বা যিকোনো মানে দলৰ ক্ষেত্ৰতে হওক তেওঁলোকে মিছা অভিযোগটো মানে নানিবলৈ কাৰণে মই PHLC ধনচিৰি গোটক মই আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে PHLC পৰা আৰম্ভ কৰি ধনচিৰি সমষ্টিৰ কংগ্ৰেছে হওক বা বেলেগ দল থাকিব পাৰে সেইকাৰণে বিশেষকৈ ধনচিৰি সমষ্টিৰ যদি ৰাইজৰ উন্নতিৰ কাৰণে যদি আমি কৰিবলৈ যাম তেনেহ'লে সকলোৱে মানে জনসাধাৰণে বা দলে বলে নিশ্চয় তেৰাংপিৰ লগত যোগ দি আমি একেলগে কাম